ডুমডুমা চাব লাগিব। ডুমডুমাত এটা ভাল প্ৰগ্ৰাম হয় তাত। ডুমডুমাত এপাক যোৱা চৈতন্য জাকি বুলি এটা ভাল প্ৰগ্ৰাম হয়। এটা মানে ৰিয়েল দুৰ্গা মাতাক দেখা পোৱা যায় মানে ৰিয়েল আৰু মানে মানুহে এটা দুৰ্গা ৰূপ লৈ কিনে অলপ শ্ব' কৰে। সেইটো বস্তু চাব মন আছে, যাব লাগিব। মই জানো মংগে আকৌ যা যা এইফালে জুম নহয় যে এতিয়া 10টা বজাত আমি ইয়াত সেৱাটো কৰিলোঁ আৰু প্ৰথম কাকপথাৰ অসমীয়া দুৰ্গা মন্দিৰ ইয়াতে কৰিছোঁ। তাৰপিছত ঘৰৰ পৰা ওলাইছোঁ 10টা বজাত, 9টা কিমানত ওলাই আহিছিলোঁ আৰু মই আহিছোঁ। এইফালে অনন্ত আছে আৰু প্ৰাণজিত আছে, সেই তাত প্ৰাণজিতৰ লগৰ এজন লগ পালে। তাৰপিছত কথাটো হ'ল কি, এইটো অসমীয়া দুৰ্গা মন্দিৰ দেখিছে আমাৰ কাকপথাৰৰ। তাৰপিছত ইয়াত আছে এটা চেল্ফি পইণ্ট, এইটো হ'ল চেল্ফি পইণ্ট। আৰু এটা তাত আছে সেইটো চেল্ফি পইণ্ট, ধুনীয়া আছে দেই চেল্ফি পইণ্ট। এইফালে দেখাওঁগৈ অকণমান, প্ৰাণজিত সেয়া এইটো এটা পানী অকণমান হৈ আছে আজি প্ৰথম দেই। এইটো এটা চেল্ফি পইণ্ট। বহুত ধুনীয়া লাগিছে দেই, মানুহটো চেহেৰা ভাল নহয় যে। আহিলোঁ ভাস্কৰ দা হোটেললৈ। তো পূজা বুলি ক'লে কি, জেলেপি আৰু চাহ। মানে আমি খাইছোঁ, এয়া হ'ল চাহ নে কফি? চাহ ন? আচ্ছা, এনেকৈ যুজাই লওঁ, ঠিক আছে। আচ্ছা বন্ধু, হেৰি প্ৰাণজিত এয়া আমি বেলেগত ক'তো সোমোৱা নাই ন, অসমীয়া দুৰ্গা মন্দিৰত সোমালোঁ, ডাইৰেক্ট ইয়ালৈ আহিছোঁ। ভিডিঅ' ক্লিপ লোৱা নাই বাৰু, যি কি নহওক। প্ৰাণজিত কেতিয়া আহিলি ঘৰলৈ? কালি মই কালি আহি গ'লোঁ। কেইদিনৰ কাৰণে আহিছোঁ? গুৱাহাটীত থাকোঁ। প্ৰাণজিত এয়া লগৰ হয়। তাৰপিছত হেৰি এতিয়া দুৰ্গা পূজা লাগিছে, তো আহিলে জেলেপি। এইফালে তোৰ কেইখন দিলে হে? কোনটো আনিলে? এইটো আনিলে, আনিলে। আচ্ছা হে, খাই লওঁ দেই জেলেপিটো। বুটামকেইটা ভাজিলে কওঁ তই দেখিছ নাই খা ফুটা কি নাম তোৰ নাম? এই আনন্দ নাখাওঁ লাগে, নাখাওঁ 10টা বাজিলে এনেকুৱা পৰিৱেশ চাব দেই। মই অলপ দেখাই দিছোঁ এই দীঘলী হেৰি কি কয় বন্ধ কৰিলে। 10:30 বাজিলে ক'ত মানুহ দেখিব পাব। মই অলপ দেখাই দিছোঁ, অলপ লাজে। এইফালে হিন্দী স্কুল কাকপথাৰ, হিন্দীয়ে বুলি কওঁ আৰু হিন্দী দুৰ্গা মন্দিৰ। দূৰত দেখি নাপায়। তাৰপিছত পৰিৱেশটো একেবাৰে ঠাণ্ডা হ'লগৈ দেশক। তালৈকে লাজে উলিয়াইছোঁ দেই মই যে। তো ইয়াতো সোমাই পেলাই আমি সেৱা কৰিলোঁ ন। এই টিকা লগালে টিকা নহয়, টিকা নে কি বুলি কয়, টিকা লগাই আহিলোঁ, টিকা লগালে। এইফালে বস্তু এটা আছে, ডক্টৰ ভূপেন হাজৰিকা সেইটো চব। আৰু ইয়াত আমাৰ অসমীয়া বিহু
হিন্দু স্কুলত এই ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছে আৰু এয়া টাইমটো এতিয়া নে কিবা মোৰ টিকা বেলেগকৈ লাগিলে যে অকণমান মুঠিব নাপায় নালাগে নহয় ৰছী এডাল দিলে দিলে নাই এতিয়া আৰু যাওঁগৈ বন্ধ কৰিলে গেটটো পূজা বন্ধ হ'ল চব এফালে দোকানবোৰ চব বন্ধ কৰিলে দেখিছেনে বন্ধ কৰি আছে আৰু আছে মানুহ এতিয়াও যথেষ্টখিনি টাইম 45 হ'ল 10:45 আমি এতিয়া পালোহি কাকপথাৰ তিনিআলি পূজা চাই আহিলোঁ আৰু তাৰপিছত কথাটো হ'ল কি প্ৰাণজিতো আহিছে বহুত দিনৰ মূৰত লগ পাইছোঁ বহুত দিন মানে কিমান দিনমান হ'ল এই অলপ দিনৰ আগতে লগ পাইছিলোঁ ন ভাত খাইছিলোঁ যে এমাহ দুমাহ হৈছে আৰু বাকী গুৱাহাটী গৈ আছোঁ কেতিয়াবা মই নকওঁৱে মই যে আজি যাম কালি যাম বুলি পেলাই যে কিন্তু মানে যোৱাটো আশা এটা আছে আৰু মানে অলপ ফুৰিবলৈ এতিয়াতো সময় অংক মিলাব নোৱাৰিছোঁ তাৰপিছত কণ্টেণ্টবোৰ এনেকৈ বিচাৰি নাপাইছোঁ ভিডিঅ' বনোৱা যে ভালে লাগি আছে এতিয়া আকৌ আৰম্ভ কৰিছোঁ মানে কিন্তু এইবছৰটো কাকপথাৰত চালি যোৱা বছৰ ক'ত চালি পূজা যোৱা বছৰ চালোঁ কোকৰাঝাৰ চৰাইখোলাত ভালেই লাগিছে কাকপথাৰটো যোৱাবাৰ চাব নাপালোঁ বাৰু মিছ কৰিলোঁ আৰু এতিয়া ক'ত চাব ক'ৰবাত প্লেনিং আছে নে এতিয়া আৰু প্লেনিং আছে চাব লাগিব এফালে কাইলৈ শদিয়া ফালে চাম আকৌ তিনিচুকীয়া যাব লাগিব আচ্ছা শদিয়া তিনিচুকীয়া তাৰপিছত মোৰতো তেনেকুৱাকৈ প্লেনিং নাই অকণমান কাম আছে বাৰু ঘৰত ডুমডুমান চাব লাগিব ডুমডুমান এটা ভাল প্ৰগ্ৰাম হয় তাত ডুমডুমাত এপাক যোৱা চৈতন্য জাকি বুলি এটা ভাল প্ৰগ্ৰাম হয় এটা মানে ৰিয়েল দুৰ্গা মাতাক দেখা পোৱা যায় মানে ৰিয়েল আৰু মানে মানুহে এটা দুৰ্গা ৰূপ লৈ কিনে অলপ শ্ব' কৰে সেইটো বস্তু চাব মন আছে যাব লাগিব এইবাৰ দিছে নাই নাজানো হ'লেও এবাৰ যাম আৰু এইফালে যোৱা নাই বাকী যি নহওক সামৰণি গৈ থাকোঁ নহয় এনেই নৰ্মেল মানে কি আৰু একো নাই এই মোৰ ভিডিঅ'বোৰত পটককৈ নাপাব হ'লেও তথাপিতো চেষ্টা কৰিছোঁ আৰু বাকী একো নকওঁ দেই সিমানে আৰু